তো হে গাইছ আপোনালোকৰ বাবে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ মই আৰু আপোনালোকে ভিডিঅ'টো ভাল পাব। তো এতিয়া আছোঁ মই এটা বেলেগ ৰাস্তা নহয়, এইটো আমাৰ বাটৰ ৰাস্তা দেখিছে, ইফালে দেখিছে কেনে কিবা মজা লগা আছে কিন্তু ৰাস্তা, তাৰমানে ইয়াতে ব্লগিং ষ্টাৰ্ট কৰি দিলোঁ আজি। ভাই সাহেব বেলেগ লগা আছে একদম। তো হে গাইছ গুড মৰ্ণিং, আৰু আজি নেক্সট ডে একদম পুৰা ব্লগ ৰেগুলাৰ বনাই আছোঁ। আৰু কি কালিতো মৰমে কাপোৰ চাপোৰ ল'বি নে কিবা? কাপোৰ ল'বাই জানি ক'ত যাবি? বৰমা যাবি নেকি? যাব পাৰো ৰ। তো গাইছ ই কাপোৰ ল'ব পুৰা আজি এটা আইডিয়া আচলিৰ মাথা আছে কিন্তু। তো গাইছ এতিয়া অলপমান আৰু ঘৰত কাম আছে, সেইখিনি কামখিনি কৰোঁ মই, কৰি কেনে ব্লগটো কণ্টিনিউ কৰি আছোঁ। ব্লগটো আজি বৰামাত গৈ ব্লগ হ'ব, তাৰমানে ঘৰত তাৰমানে পুঁজি এটা মানুহ আছে, তাৰমানে পূৰা যাই পাব লাগিব আজি পূৰা তাতে, সেইখিনিৰো ব্লগ দিম। এতিয়া যাম তাৰমানে বৰমা, তো তাতে কাপোৰ চাপোৰ কিনিব আছোঁ। তাৰমানে যিমান কমত পাৰোঁ সিমান কমত কিনিব চেষ্টা কৰিম, তাৰমানে বহুত দাম কাপোৰ গেলা আজিকালি। তাৰমানে এই স্পৰ্টিং এটাই কিনিলে কিবা 300-400 লৈ আজিকালি, কিনিব চেষ্টা কৰিম। তোক গেলি ঠগাব একদম খাব। তো গাইছ এতিয়া বৰমাত যাম, তো ঘৰৰো কাম আছে অলপমান, তাৰমানে এই পুঁজিৰ কাম আছে, সেইকাৰণে অলপমান কি কৰোঁ আপোনালোকক দেখুৱাই আহিছোঁ। তো গাইছ অলপমান দেখুৱাম। পুৰা গাইছে এতিয়া যাব বৰমা কাম হৈ গ'ল। নাৰাত যাবি কেনে চুলি দিলে নষ্ট কৰিলোঁ মই, খেৰ বোলে মাথাত। এতিয়া আৰু গা ধুব লাগিল, এই ঠাণ্ডাত কেনেকৈ গা ধুবা। ধনিয়া বা ধনিয়া আজি বেলেগ হেৰি কৰি আছে কিন্তু। এতিয়া কি খাইছে? পিঠাও দিছোঁ, চাহো দিছোঁ, ইয়াক পূৰা পিঠা চাহ খাই দিছোঁ পূৰা। ইটা বাগাত দি থাকে, খেৰৰ ওপৰত বাগাত দি থাক। যা মোবাইল চেল কিবা আহিব নেকি? যা আৰু আহিব গাইছ, যদি এক মই ঠেলা মাৰি দিওঁ বেয়াৰ আগতে। যা তো গাইছ বহুত ধেমালি কৰিলোঁ, তো এতিয়া ৰেডি হৈ কিনে যাওঁ। ৰাস্তাটো আৰু অলপমান চেঞ্জ হ'ল, ইয়াৰ ওপৰত পূৰা পাকা ৰাস্তা হ'ব, পূৰা মজা লগা হ'ব। কেনে মোৰ চাইকেলখানি চলাইছোঁ বা মোক আৰু কি দিছি চাচোন গাইছ, এখন কেনে চাইকেল দিছি, হেণ্ডেলডাল কেনে ধুন বেকা, মোৰ কিবা কণ্ট্ৰলে অহা নাই ভাল কৰি। 3 দিনমান হ'ল ব্লগ বনাই নাছিলোঁ, আজি দেখাম ৰাস্তাটো মই। মোৰ ব্লগত সদায় দেখা পাব, যিকোনো বস্তু হওক পূৰা দেখা পাব। এই নদীৰ ছাইডটো দেখাবলৈ ক'ব আপোনালোকে, বেলেগ বনাইছে কিন্তু বা এফালে থৈ নাযা কৰি পূৰা ৰাস্তা ভৰি আছে, কিন্তু এই কালভাৰটোৰ অলপমান কাম আছে। তো গাইছ সিফালে কাম চলি আছে, এই সৰু য'তে ৰোলাৰখন আছে তাতে কাম চলি আছে পূৰা। আৰু ইয়াতে কাম কৰা মানুহগিলা ভাত তাত খাই ৰান্ধি। দেখো হা আজিকালিতো ব্লগ নামনা নেকি? বাদ দিছি, হাৰ মানি দিলাকে দেখছ না, ইউটিউব বনাই মানে সহজ নহয়। 100 ছাবস্ক্ৰাইব কমপ্লিট কৰি কেনে তো হাৰ মানিব লাগিছিল। 100 ছাবস্ক্ৰাইব কমপ্লিট কৰাৰ পাছত গম পালা হয় মই ইউটিউব নেৰোঁ, এনেকৈ সেইবিলাক মই যেতিয়া 100 ছাবস্ক্ৰাইব কমপ্লিট হয় ইউটিউবে তোক নিজে কংগ্ৰেচুলেশ্যন বুলি কয়। এর থেকে ডাঙৰ কথা কি হ'ব? এটা আমাৰ বিয়া চলি আছে, তো সিদিনানে তাৰমানে মাৰ খাব লগা আহি, তাৰমানে এটা চলি আহিছে, তাৰমানে আগেদি পূৰা কাট মাৰি দিছে, মই পিছফালে ওলাই পৰছি পিছফালে। গাইছ সঁচা কৈছোঁ, মই মিছা কথা নাই, তাৰে মানুহগিলা কৈছে এইটো দম দিমে। তাৰমানে ই জিংকে চাইকেল চলিছে ইমান, তাৰমানে মোৰ মাথা ফাটি যাব লাগে, এনেকৈ চাইকেল চলিছে। কৈ থৈ দিলোঁতো আৰু একা ক'ব নালাগে, এই চলটো ঠিক হ'ব তাৰমানে 1 দিনৰ ভিতৰতে। আজি তাৰমানে কি হৈছে, এই এখন চাইকেল পামচাৰ কৰিম, এখন চাইকেল পামচাৰ কৰি কেনে মই এখন লৈ কেনে তাৰ পৰা পলাম, বৰমাৰ পৰাই কৈ থৈ দিলোঁ নে। কৈ দিওঁ জগা নামটো নালগে দিওঁ বা, এই ফোন মাৰিছে যি আকৌ।
তো গাছ চাইকেলখনৰ একদম ব্ৰেক চেৰেক নাই কি কম আৰু কি চাইকেল মানে কি দিছে এখন কি চাইকেল দিছে মানে এখন হেণ্ডেল বেকা কিবা বেকা ভালকে চলো একদম হাতত দিছে আৰু এইফালে গাড়ী আহিছে খাৰাপ আছো এতিয়া গাইছ তো গাইছ ব্লগটো আজি অলপমান দীঘল হ'ব আগৰো পাৰ্ট কিছুমান আছে এইটো ব্লগত আপোনালোকে দেখা পাব তাৰমানে মোৰ চেনেলটো হেক হৈছিল তো ৰাতি এটা বেলেগ মানুহ মোবাইলত ট্ৰাই কৰি চালোঁ ট্ৰাই কৰি চোৱাৰ পাছত কেপচা ফিল কৰি তাৰপিছত কিবা ফৰ্মৰ নিচিনা ফিল আপ কৰিব দিছে ফিল আপ কৰাৰ পাছত মোৰ চেনেলটো আহি গ'ল আহি যোৱাৰ পাছত আৰু ৰিটাৰ্ণ মোৰ মোবাইলটো ৰিষ্ট'ৰ মাৰি কেনে মোৰ মোবাইলত লৈ ল'লোঁ মোৰ মোবাইলটো পুৰা টোটেল হেক হৈ গৈছিল সেইকাৰণে মোৰ মোবাইলটো ৰিষ্ট'ৰ মাৰিব লগা হ'ল তো ভিডিঅ'বিলাক আছে মেমৰিত আছিল যদি আপোনালোকৰ ডাঙৰ ইউটিউব চেনেল আছে যেনে 500-600 ছাবস্ক্ৰাইবাৰ থকা চেনেল আছে তো বেলেগৰ হাতত নিদিব হেকো হৈ যাব পাৰে তালা চালা নাই চাইকেলখন নিব লাগিব তোৰখন তালা আছে মোৰখন তালা নাই জলদি যা একদম মজা লাগা আছে তো বা একটা রান লাগা আছে বোকাটো খালি অলপমান চিগাৰ ভিত্তিত ছবিকে পিৰ ভিত্তিত পৰলি একদম দাগ বৈ যাব পিন্ধিলে আৰু নাদৰ বিহু পিন্ধিলে কি লবি কি লাগে দক কেনেকুৱা কালাৰ লাগে এই লান আছে ধুনীয়াৰ আছে পুৰা ভিতৰত গেলি চিয়াৰ লম্পেনে বনাই তাক গেলি তোৰ লম্পেন ক'ত পামে ক'ত পাম আগত দিবি তোৰ লম্পেন তাৰ লম্পেনে বিচাৰি বনাই আৰু আজি দিনটো যাব কেতিয়া বাজিল 12টা বাজিলে তাই বাজে আৰু তাৰ লম্পেন বিচাৰোঁতে যাব আজি এফালে নাই নেকি এইফালে আছে কিন্তু লম্পেন আগত দিবি জলচোন লম্পেন হ'ব কেন হ'ব দে বাজেটটো নিমিলে পাম এতিয়া পুৰা আগত দিবি এটা পাব পাৰা তোৰ লম্পেন বগা এইটো আছে দে চাচোন তই আগত দিব পাৰা আছে দে এফালে কহা সোমালো আন্ধাৰান মানে কহা সোমাইছো আন্ধাৰত ঠাণ্ডা কি কয় আগত দেখি থাকিব পাৰা চাচোন তই এলান স্পৰ্টিং আছে কোনটো লাগে দক এইটো নালাগে 7 ইয়াৰ স্পৰ্টিং বিচাৰোঁতে 7 বিচাৰোঁতে ইমান দেৰি হ'ল তাৰমানে হ'ব কম এইটো লাগব স্পৰ্টিঙো ল'ব পাৰিবি স্পৰ্টিঙো ভাল লাগে পিন্ধি চাবি নেকি বেয়া পিন্ধি চাব লাগে চাওঁ চব পিন্ধি চাই লওঁ এইটো পিন্ধি চাবি নেকি ৰেণ্ডম এটা লৈ কেনে ঘৰত যাওঁ দে আৰু কিমান টাইম ৰখি আৰু এটাই বাজিল ফিৰিছোঁ পুৰা মোবাইল এত্তি হৈছিলি বা মোবাইল এত্তি হৈছি দোকানদি পালি হয় না আজি বা মোবাইল এৰি থৈছিলি পুৰা তই মোৰ দোকানত মোবাইল এৰি থৈছি গাইছ দোকানত মোবাইল এৰি থৈছি গেলা হয় না আজি বৰমা গা জুতি পালি হয় না মোবাইলটো গেলা হয় আৰু মোবাইল দোকানত এৰি থৈছি আচৰ ইয়াৰ পৰা পুৰা ঘূৰি লওয়া লাগে দি ঘূৰি যাম উল্টা চাইড হয় না তাৰমানে উল্টা চাইডেদি যাব নোৱাৰা চিধা ৰাইট চাইডেদি যাওঁ এবাৰ ফালে দি ইয়ে যাই আছে চাইকেল দি লম্পেনটো লৈছি কিন্তু চাৰ্টটো লোৱা নাই আজি চাৰ্টটো নলবাৰীত ল'ব সেইটো আৰু বেলেগ নিয়ম নলবাৰীত ল'ব চাৰ্টটো সেইটো আৰু বেলেগ নিয়ম নেকি গোটা খাই দিব পাৰিম না মই গোটা খাই দিব পাৰিম না চাবি তো গাইছ বৰমাত গৈছিলোঁ এতিয়া আহিছোঁ ইয়াকে তো গাইছ তাক কভাৰ এৰি থৈছোঁ এইটো
কিমান দূৰত আছে ইমান দূৰত এৰি থৈছে বাপৰে তো গাইছ বড়ো মাছ যায় বোলে বড়ো মাছ বোলে মস্ত কম দামত কাপোৰ পাই বোলে কেনে অৱস্থা হৈছে যি বড়ো মাছ যায় কিনে বাপ্পা ওর কথা যদি নদী চলি বাগাত যদি ললাং যাম তোর তবে শান্তি হলি নদী চদী যদি বাগাত যদি তেতিয়া আৰাম পালা হয় বোলে যি দাম কৈছি বোলে নলবাৰীত তাত থাকি বহুত কমত পালি হয় না বহুত দাম কৈছি বাপৰে আৰু ই এটা মিছা কথা কৈছি পিছত কমেণ্টত মই ৰিপ্লাই দি দিম আপোনালোকক সুধিব 1 বছৰৰ এটা ভিডিঅ' চালা হাঁহি উঠিছে বড়ো মাছ যায় এতিয়া আৰু নলবাৰীত যাব লাগে হালত থাকি অ কেমেৰাত কিবা লাগি আছে লম্পেনটো বড়ো মাৰ পাইছি আৰু চাতুন নলবাৰী পেৰাই লম্পেনটো আনছি বড়ো মাৰ পেৰাই বড়ো মাত বোলে নতুন কৰি পাই বোলে কি হব মদ কা কুয়া মারতি সরকার ডাইলগ কর পাই নিলি দই ও রাস্তা পে যাই কিনে আর ও তোর ফোন আছে এসজিএফর ফোন আছে গাইস ও ভাই সাহেব ও খানি কি মজা ভিউ হইছি সেন্দ্রা ঘাটক গেলে চলো আর চলবা নাঙ্গে কে চলাবা নরা মানে এনার্জি নাই 9 মিনিট চলানতে এনার্জি না হল তোর তো গাইস চ্যানেলটোত অলপমান প্ৰব্লেম চলি আছিল তাৰমানে হেক হৈছিল চ্যানেলটো একদিনৰ কাৰণে একদিনৰ ভিতৰতে লৈ আহিলোঁ মই চ্যানেলটো অলপমান বেলেগৰ মোবাইলত লগ ইন কৰি কিনে মোৰ মোবাইলটো ৰিষ্ট'ৰ মাৰি কিনে আনিলোঁ তো আজি ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰি দিবা আজিলৈকে বাই নেক্সট ভিডিঅ'ত লগ পাম